নমস্কাৰ এই মুহূৰ্তত দিবলৈছো এটি ভাল খবৰ নগৰ মিছন মাৰ্কেটত ৰাজহংস ইটচৰ শুভাৰম্ভ কৰা হয় ৰাজহংস ইটচখন আজি ফিটা কাটি মুকলি কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই হয় আজি নগাঁও চহৰৰ মিছন মাৰ্কেটৰ 70 বছৰৰ পুৰণি ৰাজহংস হোটেলখনৰ আজি নগৰ মিছন মাৰ্কেটত নতুনকৈ স্থানান্তৰ কৰি ৰাজহংস সুইটছ নামেৰে মুকলি কৰা হয় বিভিন্ন মিঠাৰ লগতে বিভিন্ন লঘু আহাৰো উপলব্ধ হ'ব বুলি স্বত্বাধিকাৰী আমাক জানিবলৈ দিছে আমাৰ পেজটো ফলো কৰি নিউজটো এটা শ্বেয়াৰ কৰি দিব ধন্যবাদ বছৰ আগৰ পৰা 70 বছৰ পুৰণা আগত মেইন ৰোডত আছিলে ইয়াতে এইটো সাইডত ইউনাইটেড বেংকৰ লগত এতিয়া আমি মানে নতুনকৈ সুইটছ ৰাজন সুইটছ বুলি ইয়াত আমাৰ এই মিছন মাৰ্কেট বুলি কয় মিছন মাৰ্কেট বুলি ফেমাছ মিছন মাৰ্কেট এই ডমিনেটৰ ওচৰতে মিছন মাৰ্কেটত ৰাজন সুইটছ বুলি নতুনকৈ এখন আজি আৰম্ভ কৰিলোঁ পূৰ্বতে ক'ত আছিল আপোনালোকৰ দোকানখন পূৰ্বতে আমাৰ এই মেইন ৰেষ্টত আছিলে ৰাজন হোটেল বুলি কোনখিনি লোকেশ্যন কোনখিনি আছে আছিলে ইউনাইটেড বেংকৰ লগত এই পাঞ্জাৱ নেশ্যনেল বেংক যে হ'ল এতিয়া তাৰ লগতে আছিলে আজি 70 বছৰতে আছিলে ৰাজহংস চিটে আপোনালোকৰ যিখন হোটেল আছিলে প্ৰথম আগতে ধৰক 70 বছৰ পুৰণি বুলি আপুনি ধৰক কিছু হোটেলৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হৈছে নেকি আৰু আপোনালোকে হস্তান্তৰ কৰা হৈছে নহয় এইখিনি এৰিয়াত মই দেখিলোঁ মানে আশে পাশে এইটো এৰিয়াত এনেকুৱা ভাল মানে শুদ্ধ মিঠাই আমাৰ ইয়াত মানে পিয়ৰ ভেজ পাবৰ শুদ্ধ কোনো মানে একো ভেজাল নাই আৰু মানে অলপ এক্সট্ৰা কোৱালিটি কৰি পেলাই মানে এইখন মানে এটা কৰিলোঁ আৰু এইখিনিত এৰিয়াত নাই আশে পাশে আৰু চাহ মিঠাই পৰঠা চিঙাৰা কচুৰি আৰু স্পেচিয়েলি আমাৰ এই এটা ৰাজপানী পৰঠা বুলি কয় সেইটো আমি ইয়াত আৰম্ভ কৰিম সেইটো আমাৰ ইয়াত ক'ব গ'লে নগাঁৱত নাই ক'তো নাই ৰাজহংস যিটো আছিল নেকি তাত আছিলে কিন্তু ভাত আমি মাজতে কেইদিনমান চলালোঁ পিছত মানে ভাতৰ সুবিধা বৰ্তমান কি কি সামগ্ৰী উপলব্ধ হ'ব খাদ্য সামগ্ৰী আমাৰ এটা মিঠাই আপোনাৰ বেকাৰী আইটেম কেক এইবিলাক চব থাকিব আৰু দুপৰীয়া ধৰক লঘু আহাৰৰ বাবে কিবা মানে আমাৰ স্পেচিয়েল পৰঠা থাকিব পাঞ্জাবী পৰঠা বুলি কয় সেইটো আমাৰ প্ৰতি মূল্য কিমান হ'ব এখনকৈ সেইটো আমি চেষ্টা কৰিম যে আমাৰ এতিয়া বৰ্তমান চলাতকৈ একদম মানে কম মূল্যত আমাৰ ইয়াৰ এইখিনিত ওচৰত স্কুল কলেজ আছে ল'ৰা ছোৱালী এইখিনি খাবতো আমাৰ এইটো এনেকৈ কৰিম যাতে একদম অন্যতকৈ একদম কম মূল্যত ডমিন'জ বুলি এটা ডাঙৰ হেৰি এটা আছে ডমিন'জ বুলি ফেমাছ এটা আছে আৰু ওপৰত আপোনাৰ এই গ্ৰাণ্ড ইণ্ডিয়া বুলি এখন কাপোৰৰ শ্ব'ৰুম আছে ডাঙৰ আৰু এতিয়া মিছন মাৰ্কেট বুলি এনে ফেমাছ মিছন আজি নতুনকৈ শুভাৰম্ভ কৰিছে ৰূপক শৰ্মাই ফিটা কাটি থৈছে নহয় থেংক ইউ ধন্যবাদ আৰু সকলো নগাঁও ৰাইজক মোৰ শুভেচ্ছা থাকিলে আৰু নিমন্ত্ৰণ থাকিলে চবকে বিশিষ্ট ব্যক্তি হিচাপে কোনো উপস্থিত আছিলে আপোনালোকৰ ইয়াতে আমাৰ ইয়াত আজি আমাৰ লোকপ্ৰিয় MLA ৰূপক শৰ্মা ছাৰ আহিছিলে তেওঁ সমষ্টিৰ বিধায়ক নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা সমগ্ৰ নগাঁৱৰ কি আপুনি আহ্বান জনাব আজি সমগ্ৰ ৰাজ্যক কেনেধৰণে আহ্বান জনাব নগাঁও ৰাইজক সকলোকে নিমন্ত্ৰণ জনালোঁ আৰু দুৰ্গা পূজাৰ শুভেচ্ছা দিলোঁ আৰু সবকে নিমন্ত্ৰণৰ শুভেচ্ছা দিলোঁ আৰু সেয়াই নিমন্ত্ৰণ থাকিলে চবৰ লগতে শাওদীয়া যিহেতুকে ধৰক সমাজত যি শাওদীয়া দুৰ্গোৎসৱ মাজত মাত্ৰ দুটা দিন বুলি ক'লেও ভুল হ'ব কালিৰ পৰা বা মানে জেলেবীৰ আৰম্ভ কৰা এইটো হৈ যাব পূজা জেলেবীৰো আৰু বিশেষ পূজা বুলি একথত ক'বলৈ গ'লে জেলেপী নাখালে পূজাখন কিবা আধৰুৱা बाल्टी का लड़का हूँ